क'क्राझार जिल्लानि अक्ट'बर दाननि जल सेवा बान्था होनाय हाबाफारिया जालाङो। क'क्राझार जिल्लानि जिल्ला बेंगिरि मावख'नि कनफारेन्स हलाव डिस्ट्रिक्ट वाटार एन्ड सेनिटेसन मिशननि बानजायनायाव नबेम्बर दाननि जल सेवा बान्था राननाय हाबाफारिया जालाङो। बे हाबाफारियाव गाहाय आलासि महरै क'क्राझार जिल्लानि जिल्ला बेंगिरि पि.के. द्विवेदी, गसाइगाव महकुमानि महकुमा बेंगिरि अरण्यक सइकिया आरो गुबुन गुबुन मावख'गिरि फारियै समेन्द्र स्वर्गियारी, सुपेश्वर ब्रह्म, जिन्तु फुकन, बि नार्जारिमोनहा बाहागो लादोंमोन। आरो बे हाबाफारिनि गेजेरजों जिल्ला बेंगिरि पि.के. द्विवेदीआ नबेम्बर दाननि साबसिन जल मित्र महरै चिन्मय कच, बेस्ट वाटार इउजार कमिटि बान्थाखौ फकिराग्राम पुरान बाजार इउजार कमिटिनो, साबसिन भिसिडिसि महरै जयन्त सरेन, बेस्ट कन्ट्रेक्टर महरै राहुल शर्मा, साबसिन एडब्लिउसि उमारानि ब्रह्ममोनखौ लानानै गासै मोन 10 बान्थाखौ गथायो। लीना बसुमतारी, आङो एनआरएलएमनि आन्डार राइजिं बड'लेण्ड सेलेबनि आं आफादगिरि। जोङो डिस्ट्रिक्ट लेभेलनिफ्राय जेन'बा जल जीवन मिशननि दायथ' मोननाय हिसाबै जोङो जल जीवनखौ जेसेबांनाखि जोंनाव लिस्टआव दंमोन गासै 37टा, जों सबखौनो गासिबखौबो क्लियारलि एवारनेस खालामनानै कमिटि दानानै फेडारेशन खालामनानै होनानै एकाउन्टसिम जों क्लियारलि खालामनानै होदों आरो गामि गामि थांनानै जों प्रब्लेम्सफोरखौ सल्भ खालामना होदों। आरो जोङो गोबांथार गामि लेभेलावहाय मिन्थिनो मोनै जेन'बा दैखौ मोरै लोङो, गोग्गो दैखौ बोरै खालामनो हायो, बेफोरनि सायाव जोङो मोजाङैनो स्पष्ट भाबै बुजायनानै जोङो गोबां मानसिफोरखौनो बुजायनानै होनो हादों आरो जोंबो बेनि गेजेरजोंनो माखासे खोथा मिन्थिनो मोनैखौबो मिन्थिनो मोन्दों आरो जों दायथ' मोननाय हिसाबै खोब मोजांखौनो मोन्दों। जोंनि सायावबो बिराद थुलुंगानाय मोन्दों आरो जों जे बे खामानिखौ मावनो मोन्दों बेनि सायाव जों सारमोननिसिम रोजा रोजा साबायखर बावदों आरो बेखिनियानोसै। আমাৰ MD ছাৰৰ নিৰ্দেশনা মতে প্ৰতিটো মাহতে আমি জল সেৱা এৱাৰ্ড দিব লাগে। আমি প্ৰথমবাৰ এই অক্টোবৰ মাহৰ কাৰণে আমি জল সেৱা এৱাৰ্ড দিছোঁ। বেষ্ট জলমিত্ৰ, বেষ্ট ৱাটাৰ ইউজাৰ কমিটি, বেষ্ট জলদূত, তেনেকুৱা 11টামান শিতান আছে। আমি সেই শিতানত আমি বেষ্ট কেটেগৰী যিবিলাক এৱাৰ্ড পাইছে তেওঁলোকক আমি আজি প্ৰদান কৰিছোঁ। আমাৰ মাননীয় ডিষ্ট্ৰিক্ট কমিশ্যনাৰ শ্ৰী প্ৰদীপ কুমাৰ দ্বিবেদীৰ দ্বাৰা এই জল সেৱা এৱাৰ্ডটো এৱাৰ্ডীসকলক আমি আজি প্ৰদান কৰিছোঁ। অক্টোবৰ মাহৰ কাৰণে বেষ্ট কণ্ট্ৰিবিউশ্যন এৱাৰ্ডটো পালোঁ। তাৰ কাৰণে গোটেই ডিপাৰ্টমেণ্টৰ আৰু আমাৰ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনক ধন্যবাদ। মই মোৰ ফালেদি কাম কৰাৰ মাজত অলপ প্ৰব্লেম পোৱাৰ মাজতে মই বহুতেই এনজয় কৰি কাম কৰিছোঁ। আৰু মোৰ যিমান পাৰোঁ মই কামটো ছাকচেছ কৰাৰ কাৰণে মোক এইটো অনাৰ এটা দিলে, তাৰ কাৰণে ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন এণ্ড ডিপাৰ্টমেণ্টক থেংক ইউ। মই এতিয়া লাহৰীৰ পৰা কাম কৰি আছোঁ, মই চামুখাগুৰি গেজেৰ পৰা কাম কৰি আছোঁ। মোৰ এইটো প্ৰাইজটো মোক মাগুৰমাৰীৰ কাৰণে দিয়া হ'ল। ডিষ্ট্ৰিক্টৰ যেনেকৈ জল জীৱন মিছন ষ্টেটৰ পৰা মেণ্ডেটেড কৰা গৈছে আৰু আমিও মানে খুব ইণ্টাৰেষ্ট লৈছোঁ ইয়াত। আমাৰ জল সেৱা বৰ্ড এইটো বহুতখিনি কেটেগৰীত যেনে জল জীৱন মিছনত বেলেগ বেলেগ ক্ষেত্ৰত ভাল কাম কৰি আহিছে, তেখেতক আজি পুৰস্কৃত কৰা গৈছে। আৰু ঠিক তেনেকৈ এইটো প্ৰত্যেক মাহে যোনে ভাল যেনেকৈ বেষ্ট স্কিম, বেষ্ট মেইনটেইনড স্কিম, বেষ্ট জলদূত, এইবিলাক বহুতকেইটা কেটেগৰী আছে, এইটো কৰা যাব। এইকাৰণে আজি আমি প্ৰথম জল সেৱা এৱাৰ্ড দিছোঁ। আৰু আজি আমি এইটোও ডাইৰেকশ্যন দিছোঁ যে ডিচেম্বৰ মাহৰ ভিতৰত আমাৰ ডিষ্ট্ৰিক্ট এটলিষ্ট 75% এফএছটিচিটো ক্ৰছ কৰি যাব লাগে। এতিয়া আমি 60% দিছোঁ। থেংক ইউ। মাহত যেতিয়া যোৱা বছৰ 2022 চনত যেতিয়া আমি জল জীৱন মিছন আমাৰ ইয়াতে চলি আছিল, সেইখিনি সময়ত আমাৰ 22% আছিলে, 22% আছিলে, এনেকুৱা আছিলে। আৰু আজিৰ দিনত আমাৰ 60% হৈছে। আৰু সেইটো সম্ভৱ এইকাৰণে হৈছে কিয়নো অকল জনস্বাস্থ্য কাৰিকৰী বিভাগে নহয়, প্ৰতিগৰাকী আপোনালোক যি ব্যক্তি আছে, জলদূতে হওক, আমাৰ ৱাটাৰ ইউজাৰ কমিটিয়ে হওক, আমাৰ VCDC চেয়াৰপাৰ্চন আৰু VCDC কমিটিসকল হওক বা আপোনালোকৰ কণ্ট্ৰেক্টৰসকল, সকলোৱে মিলি পেলাই ইয়াতে কামটো কৰাৰ কাৰণে আজি আমি এইটো পৰ্যায় পাইছোঁ। পৰৱৰ্তী দিনত মই আশা